কি খবৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম বেক টু মাই চেনেল এনজয় বাস্তৱৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে কাতি বিহু। গতিকে পোনপ্ৰথমতে আপোনালোক সকলো অসমবাসীলৈ মোৰ তৰফৰ পৰা আমাৰ ঘৰৰ তৰফৰ পৰা কাতি বিহুৰ ওলগ জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে জীৱন সমৃদ্ধিশালী হৈ পৰক, ধন ধান্যৰে উপচি পৰক, তাৰে কামনা কৰিছোঁ। আৰু আজি আমাৰ কাতি বিহুৰ উদযাপন কৰিব। সকলোৰে ঘৰতে কাতি বিহু পাতে আৰু তাৰ কাৰণে আমি আজি এতিয়া উদযাপন কৰিবলৈ আমি প্ৰস্তুতি চলাই আছোঁ। এইফালে আমাৰ আই কিবা এটা কৈ দিয়ক আই। কাতি বিহুৰ কাৰণে ওলগ জনাইছোঁ। তাৰপিছত এইফালে আমাৰ আই এইফালে চাকি বন্তি চব ৰেডি কৰি থৈছে আৰু এইফালে তামোল কাটি থৈছে লক্ষ্মীক দিবলৈ। তাৰপিছতে যেতিয়া আন্ধাৰ হ'ব তেতিয়া এতিয়া যে গধূলি আৰু এতিয়া চাকি বন্তি জ্বলাব সময় হৈছে। আৰু এইফালে আমাৰ আয়োজনখিনি আপোনালোকক দেখা নৰ'ব। এইফালে একদম মাহ প্ৰসাদ, সেইখিনি মাহ প্ৰসাদ একদম, আৰু এইফালে কল, সেইখিনি গোটেইখিনি আজি শৰাইত দিব। তো গতিকে তুলসী সকাম এতিয়াই নাই হোৱা আৰু দেৰিকৈ আমাৰ 6টামান বজাত আমি চাগে পাতিম। আৰু এটা আমাৰ ইয়াত পৰম্পৰা আছে, মানে আমাৰ গাঁওখনে এইটো বেলেগৰ গাঁৱত কয়নে নকয় নাজানো, কিন্তু আমাৰ গাঁৱত এইটো কৰে। কি কৰিব দেখাই আছোঁ অলপ দেৰি পিছত। আৰু এতিয়া আমি আহিছোঁ আমাৰ ঘৰৰ সন্মুখতে থকা প্ৰাথমিক বিদ্যালয়খনত। তাত প্ৰতি বছৰে গাঁৱৰ সকলো মানুহ আহি চাকি জ্বলায়, যাতে গাঁওখন জ্ঞানেৰে উপচি পৰক, গাঁওখন আগবাঢ়ি যাওক। আৰু এই প্ৰথা আমাৰ ককাহঁতৰ দিনৰ পৰা চলি আহিছে। আৰু এইফালে মই চাকি জ্বলাই আছোঁ।
আৰু এইফালে মই তুলসী ভেটিত এইফালে চাকি জ্বলাইছোঁ। আৰু এইফালে এতিয়া আমাৰ তুলসী সকাম চলি আছে। মই এইফালে শৰাই আগবঢ়াই এইফালে বিটাইছোঁ। এইখিনি কাম মোক মায়ে কৰিবলৈ ক'লে আৰু সেইকাৰণে কৰিলোঁ আৰু। হেপী কাতি বিহু চেম টু ইউ। তো গাইজ আমি এতিয়া আহিলোঁ আমাৰ ওচৰৰ বৰমাহঁতৰ ঘৰলৈ গ'লোঁ পটায়ত, তাৰপিছত বৌহঁতৰ ঘৰলৈ গ'লোঁ আৰু আমি এনেকৈ আৰু আজি কাতি বিহু পালন কৰিলোঁ। এতিয়া ঘৰলৈ আহিলোঁ, প্ৰসাদ চসাদ খালোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব আৰু কেনেধৰণেও আপোনালোকে কাতি বিহু পালন কৰিলে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম পুনৰ এটা ভিডিঅ' লৈ, তেতিয়ালৈকে বাই বাই। এইফালে মা সকলোকে কাতি বিহু লগ জনালোঁ।